নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মই নতুন এটি ভিডিঅ'লৈ। আৰু বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই, কিন্তু আজি পুনৰবাৰ ব্যস্ততাৰ মাজত হ'লেও আপোনালোকলৈ এতিয়া ভিডিঅ' লৈ আনিছোঁ মই। আৰু ভিডিঅ'টো আপোনালোকে চাব, আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে জনাব। চ' আমি বলক ভিডিঅ'টো। আৰু মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমি খাৰ কেনেকৈ বনাওঁ। খাৰ মানে আমি খোৱা খাৰ যেনেকৈ খাওঁ, আৰু চদা খাৰ বুলি কওঁ আমি, চদা খাৰ যেনেকৈ খাওঁ। তো আজি আমি লোকেল খাৰটো, আমি কলৰ খাৰ কেনেকৈ বনোৱা হয়, কলৰ খাৰটো কেনেকৈ বনোৱা হয় আপোনালোকক দেখাওঁ। আপোনালোকে সকলোৱে জানে এইটো কলগছ হয়। তো কলগছৰ পৰা আমি বহুত বস্তু পাব পাৰোঁ। যেনে আমি তাৰ পৰা ফল পাম, কল ফল পাওঁ, আমি কল পাওঁ, আৰু কলগছৰ পৰা কল পাওঁ। আৰু লগতে কলৰ পাতৰ পৰা, এইটো কলৰ পাত হয়, এইটো কলৰ পাত, এই কলৰ পাতৰ পৰা আমি কিছুমান ইম্পৰ্টেণ্ট বস্তু পাওঁ, আমি সহায় পাওঁ। তাৰ পৰা আমি কিছুমান বস্তু বান্ধিব পাৰোঁ, ভাত বান্ধিব পাৰোঁ। আৰু কিছুমান আমি খেতি বাতিৰ কাম কৰাৰ সময়ত এইটো বস্তুবিলাক আমি লগাব পাৰোঁ। লগোৱাৰ সময়ত এইটো বহুত ইম্পৰ্টেণ্ট হয়, মানে আমাক সহায় কৰে বহুত কলৰ পাতটো। আৰু এইটো কলগছটো, এইটো আমি বহুত আমি পেলাই দিওঁ, কিন্তু এই কলগছৰ পৰা আমি বহুত তেনেকুৱা চব্জি খাবৰ কাৰণে বস্তু পাওঁ। ইয়াতে কলৰ ভিতৰত যিটো কল দিল থাকে, এইটো আমি খাব পাৰোঁ, ভিতৰত থকাটো। আৰু লগতে তাৰ কলৰ এইবিলাক গোটেই যিমানবিলাক ছাল থাকে, এই ছালবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইটো কলগছত যেনেকুৱা আমি এইটো কাটি কি স্পেচিয়েলি আমি বেছিভাগে নৰ্মেলি ইউজ কৰে সকলোৱে। গাঁৱত থকা মানুহ বেছিভাগে, মানে 90% মানুহে এইটো ইউজ কৰে, যিটো আমি খাৰ বুলি কওঁ। খাৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰে। আৰু এইটো ছিজনটো হৈছে মাৰ্চ এপ্ৰিল, এনেকুৱা এইটো মাহত এইটো ব্যৱহাৰ কৰি, মানে শুকাবৰ কাৰণে, ড্ৰাই কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। আৰু এইটো কাটি কেনে ব্যৱহাৰ কৰে। যেতিয়া কাটি কেনে ব্যৱহাৰ কৰা, আমি কাটি বহুত প্ৰচেছ থাকে, এইটো প্ৰচেছটো আপোনালোকক দেখাম আজি। এইটো কলগছৰ মূৰা হয়, কলগছৰ মূৰাটো আমি কাটি আছোঁ এতিয়া। এইটো চাফা কৰিব লাগে, মাটিৰ তলৰ পৰা ওলাইছোঁ, আৰু এইটো চাফা কৰিব লাগে। এইটো বহুত ভাল খাৰ হয়, এইটো আমাৰ লোকেল খাৰটো। এইটো 1 নম্বৰ, মানে কিছুমানে বহুতে বনায়, বেলেগ বেলেগ গছৰ বনায়, অমিতা গছৰ বনাব পাৰে। আৰু কলৰ তেনেকুৱা বেলেগ বেলেগ কলগছ থাকে, মানে প্ৰত্যেকটা কলগছৰে বনাব পাৰি। কিন্তু আমি যিটো আমাৰ লোকেল কলগছ, এইটো আমি মনোহৰ কল বুলি কওঁ, আৰু ভীমকল বুলি কওঁ, এইবিলাকৰ বেছি ভাল হয় মানে। আৰু বেলেগ কলগছৰ পৰা বনাব পাৰে, কিন্তু আমিতো ভীমকলৰটো বেছি ভাল হয়। ভীমকল ইতিমধ্যে এতিয়া কাটা হৈ গ'ল, চব চাফ চিকুণ হৈ গ'ল। এতিয়া এইটো চাফ চিকুণ হৈ গ'ল। এতিয়া চাফ চিকুণ হৈ মই এতিয়া এইটো পিচ কৰিম। পিচ কৰি ইয়াক কি কৰিব লাগিব, শুকাই ড্ৰাই কৰিব লাগিব। এইটো খালে, এইটো বনাই কিনে খালে, এইটো খাৰ আঞ্জা খালে মানে পেটত গেষ্ট্ৰিক নহয়। এতিয়া এইটো কলগছ হয়, এইটো কলগছটো কাঁচা কল হয়। তো কাঁচা কলৰ পৰা আমি খাৰ বনাব পাৰোঁ। চ' আমি এইটো কাটিম আজি, এইটোও কাটিম। আৰু ইয়াৰ প্ৰত্যেকটা বস্তু মানে আমি পেলাই দিব নোৱাৰোঁ। চ' আমি কাটি আছোঁ এতিয়া। এইটো কলৰ কেঁচা কলটো, এইটো মানে চব্জি বনাই খাব পাৰোঁ। এইটো গছৰ ফলটো, এইটো কেঁচা কল বুলি কয়। আৰু এইটো আমি কাটি পিচ কৰি কাটিব লাগিব। আমাৰ মা ভিডিঅ' কৰি আছে। লাগি যাব। দুটা গছ কাটি দিলোঁ, মানে সৰু সৰু গছ আছিলে। এইটো কল আছিলে, মানে কল থকাটো কলটো হ'ল। কলটো মানে কি হ'লে পিচ কৰিম, ইয়াক পিচ কৰিব লাগিব। আৰু পিচ কৰি ইয়াত ড্ৰাই কৰিব লাগিব। এটলিষ্ট 2-3 উইক, মানে 2-3 সপ্তাহ আমি ড্ৰাই কৰিব লাগিব। তাৰপিছতে এইটো প্ৰচেছ মলয়া ৰেডি হৈ আছে। সমবাই যাবৰ কাৰণে কিবা ফিংগাৰ প্ৰিণ্ট দিব লাগে বোলে। ত' এইটো কাৰণে ৰেডি হৈ আছে মলয়া। হাই কৈ দি, হাই কিবা এটা কৈ দি। আপোনালোক আমাৰ কাকুৰ ভিডিঅ' চাই থাকিবি, লাইক শ্বেয়াৰ কৰি দিবি।
ফাইনালি হৈ গ'ল এইটো মূৰাটোৰ পৰা যিমান পালোঁ এইটো মূৰাটোৰ পৰা এইটো পিচ পিচ কৰিলোঁ এইটো যিমান পাতল কৰিব যিমান পাতল কৰিলে মানে ইমান সোনকালে ড্ৰাই হ'ব শুকাব তেতিয়া জুইত দিব পাৰিম আৰু জুইত দিয়াৰ পিছত তাৰ ছাইটো মানে আমি ব্যৱহাৰ কৰিব পাৰোঁ ত' এইটো আপোনাক সেইটো বাৰু মই পিছত দেখাম আৰু এইটো আপোনালোকে দেখালোঁ মই এইবিলাক ফাইনেলি হৈ গ'ল এইটো 2 সপ্তাহ 3 সপ্তাহ লাগিব মিনিমাম 2 উইকটো থাকিব তাৰপিছতহে এইটো আমি কামত জ্বলাব পাৰিম ভাগৰ লাগিল পুৰা ভাগৰ লাগিল এতিয়া ভাগৰ লাগিল তথাপিও মই কলা মলা হৈ গ'লোঁ মানুহটো মানে কাম কৰি ৰ'দত কাম কৰি চ' এতিয়া এনেও কলা মানুহ বাৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাম চ' এইটো হৈছে কলৰ ডিল হয় মানে মাজত থকাটো যিটো মানুহবিলাকৰ ৰাজহাড় থাকে চ' তেনেকুৱা এইটো বস্তুটো ৰাজহাড়ৰ নিচিনা কলগছৰ আৰু হয় ৰাজহাড় হয় বুলি ক'ব পাৰি কিন্তু কলডিল বুলি কোৱা হয় ইয়াক আৰু এইটো কি কৰে খোৱা হয় কিন্তু আমাৰ গাঁও এৰিয়াত মানে আমাৰ গাঁৱত এইটো ইমান ব্যৱহাৰ নকৰে আৰু ইমান শাক চব্জিৰ মানে অভাৱ নাই এইটোৰ কাৰণে হেৰি নকৰে আৰু ইমান ব্যৱহাৰ নকৰে কিন্তু এইবিলাক টাউনত আমি দেখিবলৈ পাওঁ টাউনত বিক্ৰী কৰে আৰু কি ধুনীয়া গাহৰি মাংস নিচিনাকৈ বনাই খায় চ' বহুত টেষ্টি মই খাই পাইছোঁ চ' আপোনালোকক এইটো জনাই দিছোঁ মানে কলগছৰ পৰা একো বস্তু পেলনি নাযায় তো এইটো বস্তু আপোনালোকে জানি থব এইটো কলগছৰ ভিতৰত থকা বস্তু চ' এইটো এটা বস্তু হয় আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা জনাব খোজোঁ কলপাতৰ বিষয়ে তো কলপাতটো আমি বেছিভাগে কোনটো ছাইডত বেছি ব্যৱহাৰ কৰোঁ আমি যদি চাওঁ আপাৰ আছামত এইটো ছাইডত বেছি ব্যৱহাৰ কৰে এইটো বগা ছাইডত ব্যৱহাৰ কৰে আপাৰ আছামত বেছিভাগ আৰু এইটো ছাইড থাকিব পাৰে নাজানো কিন্তু এইটো ছাইড বেছি ব্যৱহাৰ কৰে তেওঁলোকে আৰু লোৱাৰ অসমত আমাৰ নামনি অসমত এইটো ছাইডত বেছি ব্যৱহাৰ কৰা দেখা পাওঁ 50% হ'ব পাৰে 90% হ'ব পাৰে চ' এনেকুৱা দেখা পাই থাকোঁ চ' মই এইটো ক'ব বিচাৰোঁ চ' ইটো পাৰত যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি কিছুমান লাভৱান হ'ব পাৰোঁ মানে আমাৰ শৰীৰৰ বাবে কিছুমান উপকাৰ আমি পদাৰ্থবিলাক ভিটামিনবিলাক ইয়াৰ পৰা পাব পাৰোঁ তেতিয়া আমি ভাতটো ইয়াত বন্ধাৰ পিছত ইয়াৰ পৰা কিছুমান চেণ্টবিলাক ওলায় গন্ধবিলাক আমি জানো যেতিয়া আমি ভাতটো খাম তেতিয়াহ'লে ভাতটোৰ সোৱাদটো চেঞ্জ হৈ যায় চ' ইটো ছাইডত বেছি পায় আৰু এতিয়া যিটো বগা চাউনিবিলাক আছে এইবিলাক সকলো মানে এটা কেণ্ডেল জাতীয় পদাৰ্থ হয় এই পদাৰ্থবিলাক যেতিয়া আমাৰ শৰীৰত আহিব সেইবিলাক শৰীৰত আমাৰ ভাল এটা উপকাৰ কৰে আৰু এইটো ছাইডত আমি যদি চাওঁ তেতিয়াহ'লে লেতেৰা বেছি দেখিবলৈ পাওঁ চ' লেতেৰা আৰু তেনেকুৱা কিছুমান যেতিয়া চৰাইবিলাক মানে ইয়াত নাম্বাৰটো কৰি দিয়ে আৰু তেনেকুৱা বহুত লেতেৰা হৈ যায় আমি জানো আমি যেতিয়া চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ চ' এইটোৰ কাৰণে মই আপোনালোকক নেক্সট টাইম যদি কৈ আছোঁ আপোনালোকে যদি নেক্সট টাইম আপোনালোকে ব্যৱহাৰ কৰে কলপাতটো তো এইটো ছাইডত যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে বেছি এটা উপকাৰ পাব পাৰে এই কলপাতৰ পৰা আৰু এইটো ছাইডত অলপ কম আছে চ' আপোনালোকে এইটো জানি থ'লে বেছি আপোনালোকৰ কাৰণে ভাল হ'ব জনাই দিছোঁ খাই ৰেডি গা চা ধুলোঁ কাম কৰিলোঁ বহুত কাম কৰিলোঁ আপোনালোকে দেখা পালে আৰু কিছুমান কাম কৰিলোঁ চ' মই শেষতে এটা কথা ক'ব খোজোঁ যে আপোনালোকে যিটো ভিডিঅ'বিলাক দি আছোঁ চ' আপোনালোকে বহুতে মানে মোৰ ভিডিঅ'বিলাক চাই আছে মোৰ মনটো ভাল লগা কথা কৈছিলোঁ আপোনালোকক চ' এইটো ভাল লগা কাৰণটো হ'ল যে মোৰ ভিডিঅ' মানে বহুত মানুহ চালে আৰু এতিয়ালৈকে মানে 3K প্লাছ হৈ গ'ল ভিউৱাৰ্ছ চ' এইটো মই বহুত ভাল লাগিছে আৰু মনত আনন্দ পাইছোঁ মই আৰু মোৰ ভিডিঅ'টো যে মানুহবিলাকে চাই আছে বা কিবা এটা ভাল পাইছে সেইটো কাৰণে বেছি মনটো সন্তুষ্ট হৈছোঁ আৰু লগতে মই ইয়াৰ যোগেদি আপোনালোকক অনুৰোধ জনাই আছোঁ আৰু যিবিলাকে নতুন আহিছে মোৰ চেনেললৈ যিবিলাক মোৰ ভিডিঅ'বিলাক চাই আছে যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ লগতে আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ যাতে মোৰ আপোনালোকৰ ওচৰত অনুৰোধ থাকিলে আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই